So hi everyone, welcome back to my channel Smart This is Ipshita. So friends, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম. So friends, আজি মই আহিছোঁ আমাৰ মামাহঁতৰ ঘৰলৈ এটা কাৰণত. সেই কাৰণটো হৈছে যে আজি হৈছে শুৱালকুছিত অষ্টমী. So আমাৰ ইয়াৰ হাজৰ পৰা তিনিজন ভগৱান মাধৱ বাবা, কেদাৰ বাবা আৰু কামেশ্বৰ বাবা শুৱালকুছিলৈ যায়. চ' এতিয়া শুৱালকুছিৰ পৰা আৰু ঘূৰি আহিব আমাৰ মামাহঁতৰ ঘৰৰ সন্মুখেদি. চ' আপোনালোকক সেই ভিউখিনি দেখাই থাকিম. চ' মই তাতে নৈবদ্য আগবঢ়াম. চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব. আৰু যদি চাই ভাল পাব তেনেহ'লে লাইক, কমেণ্ট, আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব. চ' ফ্ৰেণ্ডছ, মইতো একদম ধুনীয়াকৈ ৰেডি হৈছোঁ. আমাৰ মামাক ৰেডি হৈছে, লগতে যিখিনি নৈবদ্য সেইখিনি মানে ৰেডি কৰি থৈছে. চ' আপোনালোকক মই এতিয়া সেইখিনি অলপ দেখাই দিওঁ. চ' ফ্ৰেণ্ডছ, এয়া আমাৰ মামাই এইখিনি ফল মূলখিনি তিয়হ এইবোৰ চব কাটি পিনে নৈবদ্যখিনি ৰেডি কৰি আছে. মিনছ মানে ফ্ৰুটছখিনি থৈ পিনে ৰেডি কৰি আছে এনেকৈ. মানে তিনিজনা ভগৱান মাধৱ বাবা, কেদাৰ বাবা আৰু কামেশ্বৰ বাবাৰ কাৰণে ফ্ৰেণ্ডছ মিনছ নৈবদ্যখিনি ৰেডি কৰি আছে. এয়া ফ্ৰুটছখিনিও দি দিলে. যেতিয়া কলপাতখিনি পাৰি দিলে আৰু ফাইনেলি এয়া মালা দি নৈবদ্যকেইখন ৰেডি কৰি দিলে. এয়া আমাৰ ঘৰতো ফ্ৰেণ্ডছ চাকি বন্তি দিয়া হৈছে. আমাৰ নৈবদ্যখিনিতো ৰেডি হৈছেই, লগতে আমাৰ মামা, মা আৰু মইও ৰেডি হৈছোঁ. চ' ফ্ৰেণ্ডছ, কিন্তু মোৰ আজি এটা কথা একদমেই বিৰাট মানে বেয়া লাগি আছে যে আমাৰ কুকু বেবী মানে মোৰ কাজিন ব্ৰাদাৰ ভাইটি আৰু মোৰ মামী ঘৰত নাই. কুকু বেবীৰ মামা ঘৰত আছে. মানে এতিয়া তাৰ তাৰমানে 1.5 মাহ হ'ব, তো এটা বেজী দিব. তো সেই বেজীটো তাতে দিবৰ কাৰণে আৰু অহা নাই, তাতেই আছে. চ' এয়া হৈছে আমাৰ কুকু বেবী আৰু মামী. তো মই মানে বহুত হোপ কৰিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোক কেতিয়াবা চান্স পালে কুকুবেবীক নিশ্চয় দেখাম. সি মানে বহুত কিউট হয় আৰু ইমানেই কিউট হয় না, আপোনালোকে চাগে ফটোখনত গমেই পাইছে, বহুতেই কিউট হয়. তো এতিয়া আমি যেতিয়া মানে তিনিজনা ভগৱান আহিব, আপোনালোকক দেখাম. চ' আপোনালোকে অলপমান ৱেইট কৰি থাকক, আপোনালোকক দেখাই আছোঁ. ফ্ৰেণ্ডছ, এতিয়া ঠগীখিনি মামাই বাহিৰত লৈ আহিছে, আৰু মামাই নহয় সকলোৱে নিজৰ নিজৰ ঘৰৰ ঠগীখিনি বাহিৰত লৈ আহিছে. আৰু আমি এতিয়া ভগৱান অহাখিনি ৰখি আছোঁ. ফ্ৰেণ্ডছ, এতিয়া ভগৱান আহি আছে. তিনিজনা ভগৱান লাহেকৈ আহি পাবই. চ' এতিয়া মই মামাৰ লগত মানে ৰেডি হৈ আছোঁ, কিয় আজি মই দিম মাধৱ বাবা, কেদাৰ বাবা আৰু কামেশ্বৰ বাবাক নৈবদ্যখিনি মই আগবঢ়াম. গতিকে দি পাইছোঁ, এইবাৰো দিম. চ' মামাই বস্তুখিনি ৰেডি কৰি আছে টেবুলত, আৰু এইবোৰ হৈছে ভিউ. চব মানুহ একদম ৰখি আছে চাবলৈ. আৰু এইটো হৈছে আমাৰ মামা. হাই কৰি দিয়া. ফ্ৰেণ্ডছ, এতিয়া তিনিজনা ভগৱান মাধৱ বাবা, কেদাৰ বাবা আৰু কামেশ্বৰ বাবা ফাইনেলি আহি পালেহি. এয়া চব একদম ৰেডি হৈ আছে. ময়ো এয়া নৈবদ্য আগবঢ়াবৰ কাৰণে মামাৰ লগত ৰেডি হৈ আছোঁ. ফ্ৰেণ্ডছে কেদাৰ বাবা গ'ল, কেদাৰ বাবাক দিলোঁ, মানে নৈবদ্যখিনি দিলোঁ. এতিয়া এয়া হৈছে কামেশ্বৰ বাবাৰ নৈবদ্য. এয়া হৈছে কামেশ্বৰ বাবা আহি. চ' ফ্ৰেণ্ডছ, এবাৰ মাধৱ বাবা আহিব আছে আৰু মাধৱ বাবাৰ কাৰণে তুলসীৰ মালাৰে এয়া নৈবদ্যখন এতিয়া দিম. আমি লাহে লাহে আহি আছে. অ'কে,
ফ্ৰেণ্ডছ ফাইনেলি গোটেইখিনি নৱবদ্ধ দিনজন ভগৱানকে দিহা আগবঢ়া হৈ গ'ল আৰু মই এবাৰ মাধৱ বাবাৰ মাধৱ বাবাৰ দুলিখনৰ তলেদিও এবাৰ আহিলোঁ বহুত ভাল লাগিছে দেই ফ্ৰেণ্ডছ হাই এভৰিৱান চ' ফ্ৰেণ্ডছ কাষৰ এঘৰ মানুহে মানে নৈবদ্যৰ লগত ভোকো দিছে চ' অলপ ল'লোঁ মই চ' আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ চ' বাই বাই এভৰিৱান থেংকছ ফৰ ৱাচিং আই লাভ ইউ অল